আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ব্লগছ বাই সুদৰ্শন। বৰ্তমান টাইম হৈছে ৰাতিপুৱা 4:40। তো বৰ্তমান যাবলৈ ওলাই আছোঁ কাজিৰঙা। মই আহিছোঁ আৰু লগৰ তিনিটাত আহিছে, আগত গৈ আছে, তাহাঁতে আৰু এজন পিছত আহি আছে। তো আজিৰ ভিডিঅ'টো আপোনালোকে কাজিৰঙা যোৱা গোটেইটো জানি হ'ব। আমাৰ ইয়াৰ পৰা হৈছে কাজিৰঙা ফাৰ্ষ্ট ভিউ পইণ্টটো প্ৰায় 58 কিলোমিটাৰ। আৰু অৰ্কিড যাম বুলি ভাবিছোঁ। অৰ্কিড গ'লে ডিষ্টেঞ্চটো হৈ যায় আমাৰ 86 কিলোমিটাৰ। তো অৰ্কিড যাম পাৰিলে। তো অৰ্কিডত গৈ তোমালোকে হোটেলে খাই কৰি আমি আকৌ লাহে লাহে আবেলি পৰত ঘৰলৈ উভতিম। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব, ভাল লাগিব। আজি ৰাইডৰ সকলোবোৰ দৃশ্য আপোনালোকক দেখুৱাই থাকিম। তো বৰ্তমান আমি চামগুৰি পাই গ'লোহি। তো এইটো আছে চামগুৰি মেইন তিনিআলিটো। তো এইফালে হৈছে এইটো মেইন ৰোড দেখিছে। তো আমি যাব লাগিব এতিয়া ৰাইট চাইডে গ'লে কাজিৰঙা পাম। তো সিহঁত আহি আছে, পিছত কিবা এটা প্ৰব্লেম হ'ল ৰৈ দিছে। ধৰ আকৌ ধৰি ল। এয়া আমনি পাই গ'লোহি। বতৰটো আজি অলপ ভালেই, কিন্তু ৰ'দ দিলেহে এখন চলাবলৈ ভাগৰ লাগিব। ডাইৰেক্ট কৰি থাকিলে ভাল আৰু আমাৰ কাৰণে। এয়া প্ৰথমটো অঘটন ৰাইডৰ। হাতী আহি আছে ভাল কৰিবলৈ আমাৰ। জানো চলাইছে বতৰত তিতি চাইকেল চলাই আছোঁ। পাইছোঁহি চাইডত আছে কেম্পটো, আপোনালোকৰ কেম্পৰ কেম্পটো দেখাম। দুবাৰকৈ ছিগিলে চেইনডাল। তো দোকানত ভালকৈ ল'ব লাগিব। দোকানত জোৰকৈ নাহিলেই হ'ল বৰষুণটো আৰু। তলফালে চা আকৌ ছিগিলে চেইন। কি হ'ব ঠিক নাই, মিছাত দোকান খুলিছে নাই। তো আজি প্ৰব্লেম দিছে চাইকেলখন। কৈছিলোঁ আগতে ঠিক কৰি ল'বলৈ, যোৱাকালি চাইছিলে, কিন্তু কি চালে গম নাপাওঁ আৰু। চেইন আকৌ ছিগিলে, চাওক দেখাই আছে আপোনালোকক। ভিডিঅ' এতিয়াহে হৈছে। খুব ভাল পাইছ। 3 নম্বৰ বাৰ। এইবাৰতো পূৰা থেটটোৱে গ'ল। খুলি পিনে ভালকৈ ঠিক কৰিব লাগিব চাগে। মালটো নাই, এটা ঘাট কমাই দিব লাগিব, চকা আগুৱাব লাগিব চাগে। ক্লোজ ভিডিঅ' ক্লোজ। এইকেইটা ল গেলা হেৰাব। বেয়া কথাহে কওঁ কেলা। লোকক কৈ নিজৰে ওলাই গৈছে। উঠা চেইন উঠা ওপৰত। উঠাই চাই ল চেইনডাল ওপৰত প্ৰথম কিমান দূৰ পায়হি। চকা আগুৱাব বা পিছুৱাবলগীয়া হ'ব পাৰে। চিন এটা দি ল'ব লাগিছিলে। বেয়া আকৌ প্ৰথম চামগুৰিত বেগ হৈছিলে, বেগ পৰি গৈছিলে। ক'ত হৈছিলে? তাৰপৰা চেইন পৰিছিলে, তাৰপৰা ঘাটটো ছিগিলে দুবাৰ, পিছৰবাৰটো গোটেই চেইনে ছিগি গ'ল। আৰু কি আছে আহি ভাই। और चलाओ हक और चलाओ নাই এইবিলাক চাইকেল বেয়া হকে ভাল মেইনটেইন নকৰে ন। চেইন যোৱাকালি মামৰ ৰখি আছিলে, তেল দিওঁতে আজি অলপ ভাল হৈছে। বৰ যাইতা লাগি কি হৈছে দেখা যাওক। আকৌ প্ৰব্লেম দিয়ে নেকি? নাই গৈছে। অলপ আমিও যাওঁ আৰু। যেন তেন অলপ গৈছে। দোকান এখনত অলপ দেখাই ল'ব লাগিব। বৰষুণটো অকণ কিনকিনাই দিছিলে, এতিয়া অলপ এৰিছে। ৰাস্তা তিতি গ'ল। বতৰটো এনেকৈ থাকিলে ভাল, বেছি ৰ'দ দিলে চলাবলৈ দিগদাৰেই হয়। গাড়ী ক'ত সোমাই গৈছে। ৰাস্তা চাগৈ তাত উঠাম বুলি আহিছিলে, কোমল মাটি। হয়, সেইটো ৰাস্তা উঠাম বুলি ভাবি ইয়াত সোমাই গ'ল। এই আগ চাইড দাবি গৈছে। আৰু মিছা ৰাস্তাৰ অৱস্থা চাওক। বহুতো সেইটো ভাল ৰাস্তা। এতিয়া এইখিনি ৰাস্তা এনেকৈ অলপ দূৰ থাকিব। যেতিয়াৰ পৰা এইফালে অহা আৰম্ভ কৰিছোঁ, মিশ্ৰা ছাইডে বা আপাৰ আছাম ফালে গৈছোঁ,
এই মিছাপা আমনি ৰাস্তাখনে প্ৰতিবাৰ বেয়া পাওঁ ইমান বছৰ হ'ল জানো কিয় ভাল নহয় ভাল কৰিলেও বেয়া হৈ যায় কিজানি তো এতিয়া 4 লেন বনাই আছে 4 লেন বনালেহে যদি ভাল হয় আৰু গম নাপাওঁ কি কৰে আমাৰ আমি মিছা পালোহি এদিছে মিছা তিনিআলি ৰাতিপুৱা 6টা হৈছে দোকান চোকান ইমান ভালকৈ খোলা নাই গাড়ী চাড়ীও ৰাস্তাত কম আৰু বতৰো ডাৱৰীয়া অলপ বৰষুণ নাই আছে মিছা তিনিআলিৰ পৰিৱেশ ৰাতিপুৱা 6টা বজাত আৰু এইফালে ৰাইট চাইডে গ'লে আমি এখন কেলেনি চাহ বাগিচা চাইকেলৰ দোকান বিচাৰিছোঁ খোলা নাই আগত ভাল কৰিব লাগিব জখলা মানতে কৰিব লাগিব চাগে আৰু ইয়াত নহ'ব দোকানে খোলা নাই ক'ত ইমান টাইম ইমান টাইম ৰ'ব নোৱাৰি ন লেট হৈ যাব চাহ খোৱাই নাই খামকৈ অথনিৰ পৰা দোকানে খোলা নাই আজি ফাইনেলি কলিয়াবৰ তিনিআলি পাই গ'লোঁ আমি তো আমাৰ ঘৰৰ পৰা কলিয়াবৰ তিনিআলি আহিছে প্ৰায় 1.5 ঘণ্টা তো এনেকৈ লেফ্ট চাইডে গ'লে পাব তেজপুৰ তো তেজপুৰ বেলেগ এদিন যাম আজি নাযাওঁ আজি গৈ আছোঁ আমি কাজিৰঙা যিটোত ভিৰ থাকে অন্য টাইমত আৰু এতিয়া ৰাতিপুৱা চাওক কলিয়াবৰ তিনিআলিত ভিৰ গাড়ী নাই বতৰটোৱে লগ দিছে বহুত বৰষুণো দিয়া নাই জোৰকৈ ৰ'দো দিয়া নাই তো চলাই ভাল লাগিছে তো ভিডিঅ'টো চাই থাকক আপোনালোকে পাই গ'ল সেই কৰিডল তিনিআলি এইফালে লেফ্ট চাইডে গ'লে আপোনালোকে শিলঘাট যাব পাৰিব শিলঘাট ত্ৰিশূলধাৰী আপোনালোকক কেতিয়াবা লৈ আহিম শিলঘাট মেলা হয় বহুত ডাঙৰকৈ তো ভাল লাগে আকৌ ইয়াত কৰিডল তিনিআলি পাৰ হ'লোঁ জখলা বান্ধা বৰ্তমান পাই গ'ল সেই জখলা বান্ধা টাউন তো চাইকেলৰ দোকান বিচাৰিছিলোঁ আগত নাপালোঁ জখলা বান্ধাত বিচাৰিব লাগিব আৰু কিবা এটা খাই ল'ব লাগিব ইয়াতে নন ষ্টপ আহি আছোঁ ঘৰৰ পৰা ইয়াত খালি চাইকেল বেয়া হওঁতে অলপ টাইম ৰখা হৈছিলে সেইবোৰ খোৱা কৰা নাই তো এখন ভাল হোটেল চাই ইয়াতে ৰৈ ল'ব লাগিব চাওক ৰাতিপুৱাৰ পৰিৱেশ বাজিছে 7টা ন বেছি টাইম লগা নাই ভাল স্পীডতে আহি আছোঁ ইমান ভাগৰো লগা নাই এতিয়া যাব ওলাইছোঁ কাজিৰঙালৈ আধা ঘণ্টা নাই 15 মিনিটমান ৰখিলোঁ হোটেল কি নাম আছিলে হোটেল শ্ৰী ৰাজকমল তো এতিয়া আকৌ কাজিৰঙালৈ বুলি চাইকেলৰ দোকান বিচাৰিছিলোঁ চাইকেলৰ দোকান নাপালোঁ তো আগতে চাব লাগিব দোকান খোলাই নাই চবেই চাহ তাহ খাইলোঁ এতিয়া যাওঁ আৰু ৰ'দটো অকণ ওলাইছে প্ৰব্লেম দিব আগততো ডাৱৰ কৰি আছে কিয়া হোগা ৰ'দ আ গয়া তো এয়া ওলাইছোঁ যাব ইয়াৰ পৰা বাই বাই জখলা বান্ধা প্ৰায়ভাগ দোকান খোলাই নাই 8টা বজা নাই দোকানটো খুলিব এতিয়া ক'ত প্ৰব্লেম আছে চাইকেলখনৰ কাৰণে দোকান বিচাৰি ভিডিঅ'টোতো আপোনালোকে বহুতে চায় সেইটো ছাবস্ক্ৰাইব কৰি দিলে চেনেলটো নতুনকৈ ষ্টাৰ্ট কৰিছোঁ ছাবস্ক্ৰাইব কৰি দিলে ভাল লাগে ছাপোৰ্ট কৰিব সকলোৱে আশা থাকিল ৱেলকাম টু কাজিৰঙা নেশ্যনেল পাৰ্ক তো এয়া আমি কাজিৰঙা গেট পাই গ'লোহি আৰু ইয়াৰ পৰা আছে যোৰহাট 131 কিলোমিটাৰ ডিব্ৰুগড় 260 কিলোমিটাৰ আৰু ইয়াৰ লগে লগে আমি কাজিৰঙা এণ্টাৰ কৰিলোঁ পাহাৰ চাওক পূৰা মেঘ লাগি আছে ইয়াত পাহাৰ ষ্টাৰ্ট কি ধুনীয়া লাগিছে সোণাৰ ফুলিছে পূৰা এইফালে এইটো কি ফুল নামটো নাজানো মই ভালকৈ আগত আৰু ধুনীয়া ধুনীয়া ভিউ আছে ইয়াতকৈ চাই থাকক ভিডিঅ'টো আপোনালোকে গাড়ী স্পীড চাওক না ডায়মণ্ড নাৰ্চাৰী পূৰা একদম পাহাৰ মেঘ ডাৱৰ লাগি আছে জানা জানা
কেমেৰাত ইমান ভালকৈ ধৰিবই পাইছে নোৱাৰোঁ, কিন্তু চকুৰে যিটো দেখি আছোঁ সেইটো কেমেৰাত নাহিব ভালকৈ। তো যিমানখিনি পাৰোঁ আপোনালোকক ভালকৈ দেখালোঁ চেষ্টা কৰিছোঁ। ভিউ চাওক না, ভিউ আৰু এবাৰ মই বেলেগ চাইকেলত আহি গ'লোঁ। এখন আছে মিন্ময় চাইকেল, মোৰখন চলাই আছে ৰিতমে, আৰু মিন্ময়ে চলাই আছে ৰিতমৰখন। আৰু পিছত আহি আছে এইপিনে ৰক টিম। প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে গৈ আছোঁ। ধুনীয়া এটা ঠাণ্ডা বতাহ দি আছে। ৰ'দটো অলপ ওলাইছিলে, কিন্তু আকৌ সোমাই গ'ল, ভালেই হ'ল। ৰ'দটো লোৱাহেঁতেন ইমান দূৰ অলপ কষ্ট লাগিলেহেঁতেন চলাবলৈ, কিন্তু আজি বতৰটোও লগত দিছে। তো চাইকেল চলাই ভাল লাগিছে, ইমান ভাগৰ লগা নাই। আৰু তাতে জখলাবন্ধাত চাহ খালোঁ, মিঠাই খালোঁ, চিংৰা। সেইকাৰণে অলপ এনাৰ্জিটো আহিছে ৰাতিপুৱাতকৈ। ৰাতিপুৱাটো ঘৰৰ পৰা 4:30 বজাতে অলপ মেগী খাই ওলাইছিলোঁ। তাৰপৰা 4:30 বজাত উঠিছোঁ, খাই কৰি ঘৰৰ পৰা 5টা বজাত ওলাইছোঁ আৰু বৰ্তমান টাইম হৈছে আপোনাৰ 8টা। কাজিৰঙা এণ্টাৰ কৰি গ'লোঁ। তো চাই থাকক আপোনালোকে, ইয়াত আৰু সুন্দৰ কি লাগে, যিটো এটা ধুনীয়া বতাহ দি আছে ন। তো এয়া দুজন ৰাইডাৰ পাৰ হৈ গ'ল। তেওঁলোকে বাইকত ৰাইড কৰিছে, আমি চাইকেলত ৰাইড কৰিছোঁ। তো অনুপ্ৰেৰণা যোগাই থাকিছে। ডাঙৰ পাৰ্থক্য ক'লৈ আৰু ইয়াৰ পৰা বোলে অৰ্কিড আছে 43 কিলোমিটাৰ। পাইছোঁ একো নাই, ধুনীয়াকৈ 10টা বজাত অৰ্কিড পাই যামগৈ। ধুনীয়া এটা লিমিটত খালি বতাহটো দিয়াৰ কাৰণে অলপ স্পীড কমি গৈছে এতিয়া। চাইকেলৰ ৰাইড কৰা এটা অন্যই মজা বাইকতকৈ, কাৰণ লগৰবোৰৰ লগত ধেমালি কৰি কথা পাতি। বাইকত যিটো নোৱাৰি, বাইকতো পাৰি হেডফোন লগাই লৈ, কিন্তু বাইকৰ মজাটো বেলেগ আৰু চাইকেলৰ মজাটো বেলেগ। যিটো বুজাব নোৱাৰোঁ, যিসকলে চাইকেল ৰাইড কৰি এনেকৈ দূৰ দূৰণি গৈছে তেওঁলোকে বুজিব চাইকেলৰ কিমান মজা আৰু চাইকেলত কিমান কষ্টও হয়। তো আপোনালোকে ছাপোৰ্ট কৰিলে ভাল, ভিডিঅ'টো শ্বেয়াৰ কৰিব, তো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে। বহুতে ভিডিঅ' চাই ছাবস্ক্ৰাইব নকৰে, কিন্তু ভিউ আহে, তো বেয়া লাগে ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইবটো কৰি দিলে ভাল। আৰু এইখনত এটা বস্তুৱে বেয়া, খালি যেতিয়া এইবোৰ আপবোৰ আহে তেতিয়া অকণমান উঠাবলৈ প্ৰব্লেম হয়, বাকী একো প্ৰব্লেম নাই। তেনেকৈ আপ আহিলে খালি অলপ জোৰ দিবলগীয়া হয়, কষ্ট হয়। তো মানে এনাৰ্জিটো বেছি লাগে, তো ভাগৰ লাগি যায়। কিন্তু প্লেইন ৰাস্তাৰ কথা নাই, আপুনি আৰামছে গৈ থাকক। খালি এইটো আপ আছিলে, এতিয়া উঠাওঁতে ভাগৰ লাগি গৈছে পূৰা। তো বহুতো হাই দিছে, ভাল লাগিছে এনেকৈ প্ৰেৰণা দিয়াৰ বাবে। তো এনেকৈ প্ৰেৰণা দি যাওক, সদায় ভাল লাগিব আগবাঢ়ি যাবলৈ। থেংক ইউ ফৰ ইয়ৰ কনচাৰ্ণ টু এনিমেল ছেফটি। তো সকলোৱে এইবোৰ যিবোৰ নিয়ম নীতি ইয়াত লিখা আছে মানি চলিলে ভাল, নিজৰ কাৰণেও ভাল আৰু জীৱ জন্তুৰ কাৰণেও। তো এটা জীৱ জন্তু যদি আপোনাৰ গাড়ী আগত আহি যায়, বহুতো ফাইন দিবলগীয়া হয়। তো সেইকাৰণে এইখিনি জেগাত শ্ল' চলাওক। এটা জীৱ জন্তু জীৱন ৰক্ষা মানেও বহুত, কাৰণ গম পাইছে কিমান কমি গৈ আছে আমাৰ হেৰিৰ পৰা। তো সেইকাৰণে সকলোৱে ভালকৈ ইয়াৰ নিয়মবোৰ মানি চলক। তো বুঢ়া পাহাৰ পাই গ'লোহি, আৰু ইয়াত চাওক আপ উঠাবলৈ কিমান কষ্ট হৈছে। বহুত দিনৰ মূৰত আহিলে এইটো চাইডে। এনেই গোলাঘাট গ'লে অহা হয় বেছিকৈ। গোলাঘাটত কাৰণ আমাৰ পৰিয়ালৰ মানুহ আছে, তাত গ'লে অহা হয় এইফালে। তো এই আপত চাইকেল চলাই ভিডিঅ' কৰিব নোৱাৰি, অলপ অফ কৰিছোঁ। আকৌ দেখাম টাউন আহিলে। আমি পাই গ'লোহি এয়া ফাৰ্ষ্ট ভিউ পইণ্ট কাজিৰঙাৰ। তো কিবা চাবলৈ চেষ্টা কৰোঁ, কি দেখোঁ নাজানো। তো ইয়াত আহি ৰৈছোঁ এতিয়া, ফাৰ্ষ্ট পইণ্ট কাজিৰঙা। চাবলৈ চেষ্টা কৰিছোঁ একো, কিন্তু দেখা পোৱা নাই। পাৰ্মিশ্যনটো ল, চাইকেল সোমাব দিয়ে নেকি ভিতৰত। আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ, পূৰা পানী চাওক ফুল হৈ আছে। কেমেৰা ইমান ভালকৈ নাহিব। চাইকেল
জুম কৰিব চাইছোঁ ইমান ভালকৈ দেখা নাপাব আপোনালোকে কাৰণ কেমেৰা ইমান ভাল নহয় DSLR হোৱাহেঁতেন ভালকৈ দেখাব পাৰিলেহেঁতেন যিমানটো পাৰিছোঁ দেখাইছোঁ আৰু এইটো এটা আৰু এইফালে এটা আছিলে ক'ত গ'ল দেখা পোৱা নাই সেইটো এইটো এটা দুটা পুৰা ওচৰৰ পৰা এবাৰ দুটা একদম পুৰা ঘাঁহ খাই আছে এইটো ছেকেণ্ড ভিউ পইণ্ট পাই গ'লোহি আমি কুঠৰি ইয়াৰ পৰা আছে 5 কিলোমিটাৰ এইফালে দূৰত দুটামান আছে কেমেৰাত নাহিব তো এইকেইটা চাই লওক ভালকৈ বহুত ওচৰৰ পৰা ভিউ পইণ্ট পাৰ হৈ আহিলোঁ তো বহুত ওচৰৰ পৰা দেখিলোঁ গড়কেইটা এতিয়া অলপ ভাল লাগিলে আৰু দূৰবীণ দি চালোঁ ফাৰ্ষ্ট টাইম দূৰবীণ ইউজ কৰি চাইছোঁ 10 টকাকৈ লৈছে এজনৰ বুলি নহয় ল'লেই হ'ল 10 টকা কিমান চাই আপুনি তো এতিয়া ছেকেণ্ড পাৰ হৈ গ'লোঁ এতিয়া আৰু আগলৈ গৈ আছোঁ আৰু কি দেখোঁ আপোনালোকক দেখাম দোকান এখন পাইছোঁ অলপ ৰখিছোঁ এতিয়া কিবা কিবি বস্তু বেছি আছে আৰু তৰমুজ আছে তৰমুজ কিনিছোঁ এতিয়া চবেই খাম মিলি তো এয়া কাটি আছে তৰমুজ মিঠা আছে পুৰা কেনেকুৱা মিঠা মজা আছোঁ কুঠৰিত চাইকেল বেয়া আছিলে মিছাত তো মিছাৰ পৰা চাইকেল দোকান বিচাৰি মিছাত নাপালোঁ তাৰপৰা আমনিটো নাপালোঁ কলিয়াবৰত পালোঁ কলিয়াবৰ নাপালোঁ জখলাবন্ধাতো নাপালোঁ তো আহি এতিয়া কুঠৰিত পাইছোঁ কুঠৰিত ভাল কৰিছোঁ আৰু এতিয়া ইয়াৰ পৰা যাওঁ আৰু ইয়াৰ পৰা আছে অৰ্কিড 20 কিলোমিটাৰ তাত গৈ আছোঁ কিমান টাইম লাগে নাপাওঁ পাহাৰ পাহাৰ পিছত স্পীডখিনি কমি গৈছে তো এতিয়া কুঠৰিৰ পৰা গৈ আছোঁ অৰ্কিড কাজিৰঙা এইটো মেইন গেট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় সংৰক্ষিত ৰিজাৰ্ভ তো ইয়াত পাই গ'লেই এতিয়া যাব আছে আমাৰ খালি অৰ্কিড মুখৰ অৱস্থা তাত কেনেকুৱা হৈ আছে আৰু ইয়াত এতিয়া ডকুমেণ্ট ফটো উঠিম তাৰপৰা আমি আকৌ অৰ্কিডৰ কাৰণে যাম আৰু ভোক লাগিছে বোলে সিহঁতৰ জখলাবন্ধাতে লাষ্ট খাইছিলোঁ তাত ইমান হেভিকৈ খোৱা নাছিলোঁ তাত খাইছিলোঁ অকল চাহ আৰু মিঠাই সেইকাৰণে ইয়াত হোটেলত কিবা এটা খাম তাৰপৰা যাম অৰ্কিডলৈ তাৰপৰা অৰ্কিডত অলপ পৰ ঘূৰিম আৰু তাৰপিছত ঘৰলৈ আহিম এতিয়া আহিছে 11:04 খাই কৰি হ'ব 11:30 বাজি যাব তো আৰু আধা ঘণ্টা লাগিব চাগে তালৈ তো ভিডিঅ'টো চাই থাকক আপোনালোকে গম পাবই সকলোবোৰ কথা তো হঠাৎ ৰাস্তাৰে দেখি গ'লোঁ হাতী ইয়াত কেম্পত কাম কৰা এতিয়া কেম্পত কাম ডিউটি চেছ তেওঁলোকে ঘৰলৈ গৈ আছে তো বনৰীয়া হাতীটো নেদেখিলে ঘৰচীয়া হাতীকে দেখিছোঁ তাকে দেখাইছোঁ আপোনালোককো ল'লোঁ ৰুটি খালোঁ তাৰকা আলু ভাজি তো এতিয়া অৰ্কিডলৈ যাওঁ আমি পাই গ'লোহি হালধিবাৰী বুঢ়ীমাই মন্দিৰ এটা বহুত বিশ্বাসী মন্দিৰ হয় ইয়াত যোনে এইফালেদি পাৰ হৈ যায় আৰু ইয়াত মূৰ ধুৱাই যায় তো আমিও সেইকাৰণে এতিয়া ইয়াত আশীষ লৈ মাৰ
আগলৈ যাম। তো ইয়াত আঁকি লৈ আহোঁ প্ৰথমতে, তাৰপৰা আকৌ ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিম। সেৱা কৰি ওলাই আহিলোঁ। তো এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ। নিজৰ লগতে নিজৰ পৰিয়ালৰ লগতে আপোনালোকৰ কাৰণেও মাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তো মনটো ভাল লাগিল, ইয়াতে সোমাব পালোঁ। পাই গ'লোহি অৰ্কিড। ইয়াত টিকেট লৈ ল'লোঁ 100 টকাকৈ। পাপা ফুল দেখিবলৈ কিবা গণেশৰ নিচিনা দেখে। এইটো গণেশৰ হেৰিটোৰ নিচিনা, ফুলটোৰ নিচিনা। ফ্ৰেছ হৈ আছে। সবকেইটা এটা এটা পিচ থ'ম। 4-5টা একেই, সেইটো বেলেগ। 5 চিমিলাৰ 1 মডিফাই, সেইটো অৰ্কিডৰ মেইন কেৰেক্টাৰ। যিটো ফুলত 5টা একেই এটা বেলেগ নাথাকিব, সেইটো অৰ্কিড নহয়। সেইকাৰণে এইখিনি অৰ্কিড নহয়। এইখিনি এন্থৰিয়াম কয়। এইটো কচুৰ এটা প্ৰজাতি, ফ্লেমিংগো ফ্লাৱাৰ কয়। বুকে চুকেটো খুব বেছিকৈ ব্যৱহাৰ হয়। এইটোক বাটাৰফ্লাই অৰ্কিড কয়, পখিলাৰ নিচিনা। ইয়াতো এনেকৈ 1 2 3 4, এইটো 5টা এটা বেলেগ। পৃথিৱীত যিমান অৰ্কিড আছে এপাহ ফুলত চবৰে 6টা পাহি থাকিব। যিবিলাক ডেনড্ৰবিয়াম এডাম কাম কয়, যিহেতু এনেকৈ সেই 5টা একে, এইটো বেলেগ। গছজোপা শুকাই যোৱাৰ নিচিনা। এইটো তেনেকুৱাই হয়। ফুলাৰ টাইমত পাতবোৰ কম থাকে, আকৌ যেতিয়া ফুলি হ'ব তেতিয়া গ্ৰ'থটো বেছি ধুনীয়াকৈ হয়। যিটো এটা ফুলিছে, ইয়াৰ এপাহ এপাহ ফুল চাবলৈ কিবা হাঁহ এজনীৰ নিচিনা দেখায়। এইটো থুট নিচিনা। সেইফালে এইটো পোক খোৱাটো নহয় জানো? পোক খোৱাটো পতংগ সোমোৱাৰ লগে লগে ঢাকনটো বন্ধ হৈ যায়। প্লান্ট কয় কলচী উদ্ভিদ। দিবলগীয়া একো হোৱা নাই। এনেকৈ গা গছ ধুনীয়া ফুল ফুল চব বতাহৰ পৰা খাই যায়। একো নালাগে তাত। কপৌ ফুল সেইকাৰণে পৰাশ্ৰয়ীহে, পৰজীৱী নহয়। আকাশীলতা ৰঘুমৰা যিজোপা গছত থাকে, গছজোপাকে খাই মাৰি পেলাই। অৰ্কিড থকা গছ চাব একো নহয়। সেইকাৰণে অৰ্কিডক পৰাশ্ৰয়ী কয়, অকল আশ্ৰয় দিয়ে। এইখিনি আমাৰ নৰ্থ ইষ্টত খুব কমন অৰ্কিড, বেম্বু অৰ্কিড, বাঁহ গছৰ নিচিনা। এইটো মাটি থোৱা অৰ্কিড। বাকীবোৰক মাটি নালাগে, সিহঁতক মাটি লাগে। এইটো এটা ফুলিছে, এইটো ইৰিয়া টমেণ্ট'চা বুলি। এইটো এটা অৰ্কিডৰ ফুল। এইটো মডিফাই পেটাছটো, কালাৰটো বেলেগ। এইটোক এপিডেণ্ড্ৰম বুলি কয়। এটা এটা পাহি দেখিবলৈ চাওঁ, মাজৰ পাহিটো কিবা জোকাৰ ফেচ এটা দেখায়। এই দুটা চকু, মুখ, কাণ থকাৰ নিচিনা। এপিডেণ্ড্ৰম নামটো। এইজোপা ফুলিছে, ষ্টেৰ'চিৰাছ হিৰতাছ বুলি কয়। এইটো সেই 5টা একে, সেইটো বেলেগ। চাইজবোৰ চবৰে বেলেগ হয়। তো মাটিৰ দৰকাৰ নাই কাৰণে অকল ইটাৰ টুকুৰা কয়লা। কি হয় এইটো? ইটাৰ টুকুৰা আৰু কয়লা দিয়ে। নামটো এইটো কপৌ ফুলৰ আমাৰ সেইটো যোনটো পুৰীয়া কপৌ কয়, এইটো কলি। চব বেলেগ বেলেগ প্ৰজাতি আছে। আৰু এই শেলাইটো আমি চবতে লগাই দিওঁ। শেলাইটোৱে মানে পানীটো ধৰি ৰাখিব পাৰে। হয়, তাৰপৰা অৰ্কিডে মইশ্চাৰটো পায়। এইটো এটা ফুলিছে ইৰিয়া প্ৰলিফেৰা বুলি। এইটো চাইজটো ইমান। এইটো কিবা মাখি, সৰু সৰু মাখিৰ নিচিনা দেখায়। এইটো পখিলা কপৌ। তো আমাৰ মানুহে ক'লা ৰঙৰ ফুল নাথাকে বুলি কয়। ইয়াত আছে এইটো ক'লা ৰঙৰ ফুল। দেখিবলৈ চব ফুলটো কিবা বাদুলিৰ নিচিনা, আৰু সেইকাৰণে ইংলিছ নামটো ব্লেক বেট। এইটো খালি অৰ্কিড নহয়, আমাৰ খুব বাগানবোৰৰ ওপৰত ডাঙৰ ডাঙৰ গছবোৰ থাকে। আমাৰ মানুহে মতা কপৌ বুলি কয়, ফুল নহয় বুলি। কিন্তু অৰ্কিড সপুষ্পক উদ্ভিদ, প্ৰত্যেকতে ফুল হয়। এইটো ফুল ফুলিছে। আৰু ইয়াৰ পাতত ঔষধি গুণ আছে। আমাৰ মানুহে এণ্টিছেপ্টিকত ব্যৱহাৰ কৰে। তোকে অৰ্কিডৰ পাতবোৰ চাব লাগে। পাতৰ হীৰাবোৰ সদায় সমান্তৰাল হয়। য'ত এনেকৈ 2 চাইডে যাব, সেইটো অৰ্কিড নহয়। অৰ্কিড হ'লে পেৰেলেল হয়। এইটো ৰঙা কল। ৰঙা কিয় হয়? এইটো তাৰ প্ৰজাতিটোৱে তেনেকুৱা পাহাৰীয়া কল এটা।
খাবও পাৰি, খালি গুটি ধেৰ থাকে। অঁ ইয়াত এটা ফুলিছে, এইটো ষ্টাৰ ফিছৰ নিচিনা, ষ্টাৰ্ট ফেলনপচিছ মেননি বুলি বেলেগ ধৰণৰ অৰ্কিডৰ ফুল। টি কপৌ ফুলি গ'ল প্ৰায়খিনি। এইবোৰ অৰ্কিডৰ গুটি, ফুল ফুলাৰ পিছত তাত পলিনেশ্যন হোৱাৰ পিছত গুটি লাগিছে। খালি গুটিটোক মানে হাতেৰে সিঁচি গজাব নোৱাৰি। তাত গজিবলৈ যিটো বিশেষ ধৰণৰ ফাংগাছ লাগে, সেই ফাংগাছটো আমি খালী চকুৰে নেদেখোঁ, সেইকাৰণে অৰ্কিডক সিঁচি পেলাই গজাব নোৱাৰি। সেইকাৰণে আমি যোনটো প্ৰচেছ কৰোঁ, ইয়াৰ সেই নতুন গজালি যোনটো ওলায়, ইয়াত শিপা চিপা ওলোৱাৰ পিছত ইয়াকে কাটিং প্ৰচেছত আমি ডিভাইড কৰোঁ। চব ষ্টাৰ ফিছৰ নিচিনা। এইটো এটা ফুলিছে বাল্বোফাইলাম ৰক্সবাৰ্গি বুলি অৰ্কিডৰ ফুল। ইয়াত কিন্তু কেইবাপাহো আছে, এপাহ পাৰ্টিকুলাৰ ফুলতহে 6টা পাহি থাকিব। তললৈ আহিব। ইয়াত ফুলিছে এইটো অক্টোপাছৰ নিচিনা, টেৰিটি ফলিয়াম বুলি কয়। ইয়াক মানে নিগনি নেজীয়া কপৌ কয়, নিগনি নেজডালৰ নিচিনা। এইটো কিন্তু পাত এডাল গছডাল এনেকৈ গোটাকৈ পাত। এইটোৰ নামটো কয় স্মৃতি ইন ইণ্ডিয়া মাইক্ৰেন্থা। এইটো ইয়াৰ ফাইনেল চাইজ, ইয়াতকৈ ডাঙৰ নহয়। আৰু এই পাৰ্টিকুলাৰ এপাহ ফুলত 5টা একে এটা বেলেগ পাহি আছে, সেইকাৰণে অৰ্কিড। এইখিনি কামিনী কাঞ্চন কয়, বেছিকৈ ব্যৱহাৰ কৰে। বুকে বিয়া চবতে ইয়াৰ ফুলটো ব্যৱহাৰ কৰে। এইটো হাইব্ৰিড অৰ্কিড। ইয়াত এনেকুৱা আছে আমি খাবলৈ ব্যৱহাৰ কৰা অৰ্কিড। আমি যোনটো আইচক্ৰীম কেকত যে ভেনিলা এচেঞ্চ খাওঁ, ভেনিলাৰ গছ এজোপা। ইয়াত এনেকৈ এইটো বিনছ লাগে, বিনছটো ড্ৰাই কৰি তাৰ পৰা ভেনিলা এচেঞ্চটো বনায়। এইটো পৃথিৱীৰ 2nd দামী গছ। 1 কেজি ভেনিলা বিনছৰ বজাৰ দাম হৈছে 40,000 টকা। কিন্তু আমি 40 টকাটো ভেনিলা খাবলৈ পাওঁ, অৰিজিনেল কোনো নাপাওঁ। এইখিনি গোটেইখিনি পখিলা কথা। ইয়াত ফুলিছে পৃথিৱীৰ আটাইতকৈ সৰু অৰ্কিডৰ ফুল। এইটো ফুল, এইটো পৃথিৱীৰ সৰু, 1 অফ দ্য স্মলেষ্ট অৰ্কিড ইন দ্য ৱৰ্ল্ড। ফুলৰ চাইজটো 1.2 মিলিমিটাৰ। আৰু এজোপা লিফলেছ অৰ্কিড, আৰু আমাৰ অসমতে পোৱা এটা প্ৰজাতি। এইটো এটা ৰেড ভাণ্ডা বুলি। এইটো পটটোত একো নাই, এনেকৈ কাগজ ধুনীয়া ফুল ফুলি আছে। সেইখিনিক আমাৰ মানে শালিকি থুতীয়া কপৌ কয়। শালিকি থুতীয়া কপৌ এইটো গাঁওঘৰত খুব কমন, আজাৰ গছবোৰত খুব বেছিকৈ থাকে যে। ইয়াত এডাল ফুলিছে, এডাল নেকলেছ অৰ্কিড কয়, নেকলেছডালৰ নিচিনা। और यहाँ पे होगा तो वो नेचुरल वहाँ के हैबिटेट में वैसा होगा। ইয়াত আছে ये डांसिंग लेडी সেই হালধীয়া ফুলটো, ডান্সিং লেডি অৰ্কিড কয়। এপাহ এপাহ ফুল চাবলৈ নাচনীজনী নিচিনা, ওচৰ পাছৰ। ये फ्लावर है एरिस्टोलोसिया एलिगेंसिया कपड़ा है नहीं খাই বোলে চিৰিয়েল দেখাওঁতো কেতিয়া ৰেল দেখাওঁ। তুমি এইফালে নাম এতিয়া কি আছে বিহু দেখাওঁ। ৰেল ৰাইট চাইড সোমাই তুমি, ৰাইট চাইড লেফ্ট চাইড, একদম তুমি ঘৰ পাই যাবগৈ। ছেকেণ্ড চাবলৈ ৰাইট লেফ্ট যোনটো চাওঁ, ৰাইট লেফ্ট কেনেকৈ যায় এতিয়া পিছলৈ মাৰ জীৱন শেষ। এইটো ফালেদি মাৰ আকৌ এইফালে নাওখন গৈছে দেখা নাই। তেতিয়াহে যাব। এবাৰ ইফালে মাৰ, এবাৰ এইফালে মাৰ। শুনাই আছো নাৱতে ঘূৰি থাকিম। মোবাইলটোকে লাই এইফালে থোৱা ভাল পৰি। এবাৰ এইফালে পৰা মাৰ। জানো জীৱনত প্ৰথমবাৰ বহুত মাৰ না ফটো এটা মাৰ না। দুইফালৰ পৰা মাৰিব লাগে ন। আমি আকৌ আহিম দেই। পুলকি গ'লে কেক ঘৰত পানী খাই ল'ম তৎক্ষণাত। হৌ হেন্তেও আছে আহিলোঁ আমি যিমানখিনি পাৰোঁ অৰ্কিডৰ দেখাইছোঁ। বেছিক গোটেইখিনি বস্তু দেখাব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো বেছিকৈ অৰ্কিডৰ ফুলখিনিৰ বিষয়ে দেখালোঁ। তো আপোনালোকে দেখিব ভিডিঅ'টোত, দেখা পাইছে মানে দেখিব মানে আৰু। তো এতিয়া ওলাই পিনে গৈ আছোঁ ঘৰ। খোৱা বোৱা একো কৰা নাই এতিয়ালৈকে বৰ্তমান।
লাষ্ট কুঠৈত খাইছিলোঁ সেয়াই ৰুটি ভাজি। তো আগত যেতিয়া ভোক লাগে তেতিয়া খাম। আকৌ আমি হালধিবাৰী বুঢ়ীমাই মন্দিৰ পাই গ'লোহি। এয়া হালধিবাৰী বুঢ়ীমাই মন্দিৰ আহি মতে ভালকৈ যাব পাৰিলোঁ। এতিয়া লাষ্টৰ ঘৰলৈ যোৱা জাৰ্ণিটো যাতে ভালকৈ কৰিব পাৰি। মাছৰ তাক এতিয়া নহ'ম চাওঁতে আশীৰ্বাদ লাগিছোঁ বাহিৰৰ পৰা এটা সেৱা কৰি যাওঁ। আৰু আগত এটা হেৰি পাইছিলোঁ স্পীড ট্ৰেকাৰ। তো কিমান স্পীড চাব পাৰোঁ চাইছিলোঁ। তো গাড়ীটো 40 ওপৰত গ'লে ফাইন, আমাৰ চাইকেল আমাৰ ফাইন নালাগে। তো 58 চাইছিলোঁ, তাৰ ওপৰত যাব নোৱাৰিলোঁ আৰু 58ত ৰখি গ'ল পূৰা। হাতী নেদেখিলোঁ। তো উভতি আহোঁতে এটা বনৰীয়া হাতী দেখিছোঁ। তো আপোনালোকক দেখাই আছোঁ চাওক কিমান মুকলি এইটো ঘাঁহ খাইছে। পিছফালে দেখিছে চাগে হাতীটো চাব লাগিব ধানত এনেকেই। সেইটো চাওক আপোনালোকে ডাঙৰ আছে কিন্তু কেমেৰা দি ভালকৈ ধৰিব নোৱাৰিব। মোবাইলৰ কেমেৰা ইমান ভাল নহয়। ঘাঁহ খাই আছে পূৰা। থেংকছ ফৰ ভিজিট টু কাজিৰঙা নেশ্যনেল পাৰ্ক। ইয়াৰ পৰা আছে নগাঁও 53 কিলোমিটাৰ, গুৱাহাটী 173। আমি যাম নগাঁও প্ৰায় 40 কিলোমিটাৰ, মেইন টাউনলৈকে নাযাওঁ। তো ইয়াৰ পৰা কাজিৰঙা কাজিৰঙাক দিছোঁ বাই বাই। তো এতিয়া আমি জখলাবন্ধা পালোঁহি। জখলাবন্ধা পাইছোঁহি মানে এণ্টাৰ হৈছোঁ আৰু জখলাবন্ধাত ভাত খাব লাগিব। ভাল এখন হোটেল চাই। তো তাৰপৰা ভাত চাত খাই ঘৰলৈ ৰাওনা হওঁ ডাইৰেক্ট। আমনিত জখলাবন্ধা ভাতটো খোৱা নহ'ল। তো আমনি হোটেলত তেতিয়া ভাতটো খাইছোঁ। ভাতটো খাই এতিয়া ওলাম আৰু লাহে 10 মিনিটমান ৰেষ্ট কৰি। তো ঘৰ পাওঁতে প্ৰায় 4টামান বাজিব চাগে, ঘৰ নাপাওঁ। তো ৰাতি হৈ গ'ল, ভিডিঅ'টো একো ভালকৈ দেখাব নাই। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিলে ভাল আৰু।